নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছো আমাৰ অসমীয়া সাঁতৰৰ ৯ নম্বৰ খণ্ড। যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'কেইটা এতিয়ালৈকে চোৱা নাই, আপোনালোকে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰে। আৰু বন্ধুসকল, ভিডিঅ'টোৰ শেষত আছে আপোনালোকৰ কাৰণে এটা বিশেষ সাঁতৰ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। তেনেহ'লে অকণো দেৰি নকৰি বলক আমাৰ প্ৰথম সাঁতোৰটো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম সাঁতোৰটো হ'ল, ক'ব পাৰিবনে কি কল খাব নোৱাৰি? প্ৰশ্নটো আকৌ এবাৰ কৈ আছোঁ, কি কল আমি খাব নোৱাৰি? বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে, এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল দমকল। আপুনি বাৰু ইয়াৰ উত্তৰটো বিচাৰি পাইছিলনে? যদি বিচাৰি পাইছিলে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বলক ২ নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল, আমাৰ ২ নম্বৰ সাঁতোৰটো হ'ল গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। কওকচোন সেইটো বাৰু কি? বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে, এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল আনাৰস। আপোনালোকে বাৰু ইয়াৰ উত্তৰটো বিচাৰি পাইছিলনে? যদি শুদ্ধ উত্তৰটো বিচাৰি পাইছিলে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ ৩ নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধুসকল, আমাৰ ৩ নম্বৰ সাঁতোৰটো হ'ল, আপোনালোকে ক'ব পাৰিবনে সেইটো কি বস্তু, যিটো বস্তু কাটিলে দীঘল হয় আৰু চাচিলে শকত হয়? বন্ধুসকল, যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে, এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল কুঁৱা। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰি পাইছিলনে? যদি বিচাৰি পাইছিলে, কমেণ্ট কৰি জনাই দিব। এতিয়া বলক আমাৰ ৪ নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ৪ নম্বৰ সাঁতোৰটো হ'ল জলত জন্ম স্থলত বাস, মাকে চুলে সৰ্বনাশ। কওকচোন বাৰু সেইটো কি? যদি আপুনি ইয়াৰ উত্তৰটো জানে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নিমখ। আপোনালোকে বাৰু ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰি পাইছিলনে? যদি বিচাৰি পাইছিলে, কমেণ্ট কৰি জনাই দিব। বলক আমাৰ ৫ নম্বৰ সাঁতোৰটো কি আছে চাওঁ। বন্ধু বান্ধৱীসকল, আমাৰ ৫ নম্বৰ সাঁতোৰটো হ'ল, এনেকুৱা কি বস্তু আছে যিয়ে ভৰি নোহোৱাকৈ দৌৰে আৰু কেতিয়াও ঘূৰি নাহে? যদি আপুনি ইয়াৰ উত্তৰটো বিচাৰি ওলাব পাৰে, এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল সময়। আপুনি বাৰু ইয়াৰ সঠিক উত্তৰটো বিচাৰি পাইছিলনে? যদি বিচাৰি পাইছিলে, কমেণ্ট কৰি জনাই দিব। এতিয়া বলক আমাৰ শেষৰ সাঁতোৰটো কি চাওঁ। আমাৰ আজিৰ শেষৰ সাঁতোৰটো হ'ল, সেইটো কি বস্তু যিটো পুৰুষৰ থিয় হৈ থাকে আৰু মহিলাৰ ওলমি থাকে? আপুনি যদি ইয়াৰ উত্তৰটো জানে, এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুলি। আপুনি যদি বেলেগ কিবা ভাবিছিলে, মোৰ কিন্তু একো ক'ব লগা নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা ৰাখিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত সোনকালে উপস্থিত হ'ম।